নমস্কাৰ বন্ধুসকল, মানসী মন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এই চেনেলত মোৰ এটা ব্লগৰ ভিডিঅ' দিম। আজি মই এইটো ব্লগ বনাইছোঁ প্ৰথমবাৰৰ কাৰণে, গতিকে আপোনালোকে চাব, ভিডিঅ'টো শেষলৈকে চাব। আৰু কিয়নো আজি এই ব্লগটো দিব লগা হ'ল আৰু আজি মোৰ বাবে এটা বিশেষ দিন, গতিকে আপোনালোকে চাব আৰু লাইক কৰিব, ভাল ভাল কমেণ্ট দিব, আৰু যদি ভুল হয় সেয়াও আপোনালোকে কমেণ্টত লিখি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আগলৈ মোৰ ভিডিঅ'বোৰ আহিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। আহকচোন চাওঁ আমি আজি দিনটো কি কৰিলোঁ, ক'লৈ গ'লোঁ, আৰু কিয়নো এই বিশেষ দিন আজি মই পালন কৰিছোঁ, কি হয় আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। গতিকে আহক মোৰ ব্লগটো আৰম্ভ কৰোঁ। আজি আগষ্টৰ 10 তাৰিখ আৰু অসমীয়াৰ শাওনৰ 25 তাৰিখ। আজি এটা মোৰ বাবে বিশেষ দিন। ক'ম বাৰু আপোনালোকক কি সেই বিশেষ দিনটো। আহকচোন চাওঁ। মই এতিয়া 9টা বাজিছে। এতিয়া মই শুই উঠি গা ধুই আহিছোঁ আৰু এতিয়া মই গোঁসাই ঘৰলৈ যাম। এয়া আমাৰ গোঁসাই ঘৰ। মায়ে চাকি জ্বলালেই, ময়ো আহিছোঁ। এয়া সেৱা এটা লওঁ। সেৱা কৰিলোঁ। সেৱা কৰি এতিয়া মই আহি আছোঁ পুনৰ মোৰ ৰুমলৈ আহি আছোঁ। আমি এতিয়া আজি এঠাইলৈ যাম, তাৰ কাৰণে এযোৰ কাপোৰ উলিয়াই থৈছোঁ। এয়া ওলাই মেলি আজৰি হৈছোঁ। আপোনালোকে চাই থাকক, আমি এতিয়া ক'লৈ গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকক। যিহেতু এখন মাৰিব লাগিবই, নামাৰিলে নহ'ব। কৰোণা যিমান বাঢ়ি আছে, সেইকাৰণে এইখন মাৰি লৈছোঁ। ব'লক আহক। এয়া দেউতা গাড়ী উলিয়াইছে। এয়া মা গাড়ীত উঠিবলৈ গৈছে। এতিয়া ময়ো যাম। এয়া গাড়ীত বহিলোঁ। এয়া আহি আছোঁ আমি। কৈ থাকক আপোনালোকো মোৰ লগতে। ভিতৰত মানুহ এনেও আজি এতিয়া এয়া পাইছোঁহি। আপোনালোকে নিশ্চয় গম পাইছে চাগে আমি ক'লৈ আহিছোঁ। এয়া আহি আছোঁ আৰু অলপ পিছতে আপোনালোকে গম পাব আমি আজি ক'লৈনো আহিছোঁ। এয়া আমি আহি পাইছোঁহি। এয়া হাতীগড় দেৱাল, ঐতিহ্যমণ্ডিত যোৰহাট বিখ্যাত হাতীগড় দেৱাল। আজি যিহেতু সোমবাৰ, শিৱ দেৱালয়। এয়া আহি আছোঁ আমি। এয়া মেইন ৰাস্তা কিনাৰতে আছে এই দেৱাল, আপোনালোক আহিব। এয়া হাতীগড় দেৱাল পাইছোঁহি, আপোনালোকে দেখিছে। এতিয়া আমি চাকি বন্তি জ্বলাম। এইটো সামগ্ৰীৰ পৰিৱেশ। এই হাতীগড় দেৱালতে এটি পুখুৰী আছে, য'ত মাছ আছে, কাছ আছে যথেষ্টখিনি। আৰু ইমান ভাল লাগে ন, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকো আহিবচোন, যোৰহাটলৈ আহিলে বহুত ভাল লাগে, মনটো কিবা এটা পবিত্ৰ লাগে। এওঁলোকক বিস্কুট দিলোঁ,
সঁচাকৈ বহুত ভাল লাগিল। যথেষ্ট গৰম লাগিছে। চাকি তাকি জ্বলাই আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া কৈ দিওঁ আৰু কথাটো, আজি মোৰ জন্মদিন। সকলোকে কৈছোঁ, সকলোৱে আশীৰ্বাদ জনাব। চাকি জ্বলালোঁ আৰু দেৱালয়ৰ ভিতৰলৈ যাব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকক দেখুওৱা নহ'লে। যিহেতু কৰোণা সংক্ৰমণৰ কাৰণে দেৱালয়ৰ ভিতৰ চোৱা বন্ধ কৰি থোৱা হৈছে, সেইকাৰণে বাহিৰতে চাকি জ্বলালোঁ। তেওঁক তাৰ পৰাই আশীৰ্বাদ বিচাৰিলোঁ। এয়া ঘৰ আহি পালোহি। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আকৌ আগলৈ মোৰ ভিডিঅ' আহি থাকিলে আপোনালোকে চাব পাৰিব। আৰু ব্লগটোত আৰু অলপ আছিল, আজি নিদিওঁ যিহেতু ব্লগটো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে মোৰ নেক্সট পাৰ্টত দিম যে মোৰ বাৰ্থডে পিছবেলাটোনো মই কি কৰিলোঁ। ধন্যবাদ।